Hello friends, এতিয়া দৰ্জাখন অলপ খুলি দিছোঁ। হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই বেক ইউটিউব চেনেল। আৰু আজি মানে অলপ পিচিৰ বিষয়ে আমি কথা ক'ম। যিটো পিচি মানে নৰ্মেল পিচি এটা গঠিত হ'ব লাগিলে আমাক কি প্ৰয়োজন, মানে কেনেদৰে গঠিত হয়, আৰু পিচি এটা মানে কি বস্তু থাকে তাৰ ভিতৰত, আৰু সম্পূৰ্ণভাৱে ভিডিঅ'টো চাব। আৰু পিচি এটা সম্পূৰ্ণভাৱে মই খুলি কিনে দেখুৱাই দি আছোঁ আপোনালোকে কি বস্তু তাত থাকে। আৰু চেনেলটোত যদি নতুনকৈ আহিছে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু মোৰ এইটো মানে দ্বিতীয় ব্লগ, মানে টেকন'লজিৰ ওপৰত, মানে ব্লগো পাব টেকন'লজিও পাব। আপোনালোকক ঘৰুৱাভাৱে মানে বুজাই দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব। আৰু চেনেলটোত যদি নতুনকৈ আহিছে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া ফাইনেলি আমাৰ এইটো আমি এতিয়া খুলি দিম। মানে তাৰ ভিতৰত মাল মেটেল কি আছে, আৰু এইটো চলা পিচি হয়, কিন্তু কোনো বেয়া নহয়। ইয়াত মানে সম্পূৰ্ণভাৱে মই চলাই আছোঁ আৰু বহুত কাম কৰোঁ মই ইয়াতে। আৰু আপোনালোকে চাই থাকিব, এইটো মানে খুলি দিম। মানে ইয়াত কেনেকৈ কি বস্তু আছে আপোনালোকে চাব সম্পূৰ্ণভাৱে ভিডিঅ'টো। আৰু তাত মানে কি প্ৰচেছৰ মানে ডুৱেল ক'ৰ, ইয়াৰ মানে ইমান ঠিক নহয় প্ৰচেছৰটো। তথাপিও বাৰু আপোনালোকক দেখুৱাই দিছোঁ মই পিচি এটা ভিতৰত মানে কি বস্তু থাকে। চাই লওক ভিডিঅ'টো। পিচিটো মানে সম্পূৰ্ণভাৱে এতিয়া আমি খুলি দিম। আৰু প্ৰথমতে এইটো নটটো ঘূৰাব লাগিব আমি। আৰু চাই থাকক ভিডিঅ'টো। টাইপিং নহয়। আৰু এইটো কমপ্লিটলি আমি খুলি দিলোঁ। আৰু এইখন বাৰু ৰাখি থৈছোঁ মই ইয়াতে, আৰু ৰাখি থোৱা হৈ গ'ল। আৰু এই দেখা হৈছেনে জালমাকৰাবিলাক, এইবিলাক মানে আপোনালোকে যদি ঘৰত পিচি আছে তেতিয়াহ'লে এইবিলাক ঘূৰাই দিব, ইয়াতে মানে শ্বৰ্ট মাৰে। আৰু এইটো হ'ল পাৱাৰ ছাপ্লাই, মানে মেইন এডাপ্টাৰটো। আৰু এইটো হ'ল ফেন, মানে যেতিয়া মানে এইখন বৰ্ডখন কাম কৰাতে মানে হৈ যাব, কি আছিল বৰ্ডখন, এইখন মানে কাম যেতিয়া চলিব না, গৰম হৈ যায় না, হিট হৈ যায় পূৰা কমপ্লিটলি। এইখন ফেন মানে বহুত টাইমো লাগি যেতিয়া মানে কৰে এইখন ফেন। আৰু ইয়াৰ মানে হাৰ্ড ডিস্কটো এইটো, আৰু কমপ্লিটলি এইটো মাডাৰবৰ্ডটো, আৰু ৰেমটো এইটো। মানে ৰেমখন আপোনালোকক খুলি দেখুৱাই আছোঁ এতিয়া, কিমান ডাঙৰ ৰেম। আৰু এইটো ৰেমটো ইয়াৰ দেখা পাইছেনে, এইটো ৰেমটো। এইটো 2GB হয়, তথাপিও বাৰু চলে, মানে 2GB হ'লেও। আপোনালোকে চাই লওক। এইখন বাৰু এতিয়া চাইডত ৰাখি দিছোঁ মই এতিয়া। এইটো ৰেম। আৰু ইয়াত বিশেষকৈ মানে মাডাৰবৰ্ডটো, আৰু এইটো পাৱাৰ ছাপ্লাইটো, আৰু এইটো হাৰ্ড ডিস্ক, এইটোৱে মানে কমপ্লিটলি এইখিনিয়ে বস্তু। আৰু ইয়াত CD ড্ৰাইভছ, মানে ইয়াতে মানে ডিস্ক লগাই আগদি মানে কৰিব পাৰি, মানে CD যিবিলাক মানে ৰেকৰ্ড ইয়াতে সোমাব পাৰি কম্পিউটাৰত। আৰু USB কেবল মানে আগত মানে ভৰাব পাৰি। আৰু এইটো আপোনালোকে দেখা পাইছেনে, এইটো বেটৰী, মানে এইটো বেটৰী চাই লওক, এইটো বেটৰী। আৰু ইয়াতে এইখিনিয়ে থাকে, পাৱাৰ ছাপ্লাই আৰু মাডাৰবৰ্ড আৰু হাৰ্ড ডিস্ক। এতিয়া আমাৰ কমপ্লিটলি আপোনালোকক পিচিটো দেখুৱাই দিছোঁ। আৰু মানে ইয়াৰ এটা বেলেগ বস্তু আপোনালোকক এটা মানে কথা কম গোপনীয়। এইটো যিটো দেখা পাইছে, এইটো মানে যেতিয়া মানে 1GB বনাইছিল মানে আমাৰ ইণ্ডিয়াত, তেতিয়া মানে এইটো প্লেনত বান্ধি লৈ আহিছিল, ইমান ডাঙৰ আছিল। আৰু এতিয়া মানে টেকন'লজি যেতিয়া মানে বাঢ়ি গ'ল না, এতিয়া মানে বস্তুটো সৰুতে এতিয়া মানে লেপটপত থৈ গ'ল। আৰু মানে এতিয়া মোবাইলবিলাকততো আৰু বহুত থাকে, 200, 500 বহুত MB থাকে। আৰু এতিয়া মানে সেইখন মেমৰিয়ে দেই, মেমৰি মানে হাৰ্ড ডিস্ক, সেইখন মেমৰি। আৰু মানে যেতিয়া মানে 1GBটো আনিছিল, মানে প্লেনৰ তলত বান্ধি লৈছিল, ইমানেই ডাঙৰ আছিল। আৰু এতিয়া মানে মডিফাই কৰি এতিয়া মানে সৰু হৈ গ'ল। আৰু সেনেকৈ আৰু ইয়াৰ পৰা ভিডিঅ'টো পায়। আৰু টেকন'লজিৰ ওপৰত মানে কিছুমান ভিডিঅ' বনাই দিম। আৰু চেনেলটোত যদি নতুনকৈ আছে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব।